আমাৰ অসম পুলিচে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক মানে ফাঁচি দিব। মই এতিয়া কথাটো কৈ আৰু এটোৰ ওপৰত মই কৈ দিছো, কথাটো শুনি লওক না প্লিজ। আরে ভাই মোক কথাটো কব নিদিয়ে কিয়? আপুনি অবান্তৰ কথা কৈ আছে ভাই। কবলে কথাটো কবলে দিয়ক প্লিজ। আরে মুকু মাতি আনিছে আপোনাৰ নিচিনা কথা কবলে। এতিয়া আরে আপুনি মাতি আনা নাই ন। আপুনি কথা কবলে মুকু মাতি আনিছে। মুক আপোনাৰ কথা শুনিবলৈ মাতি আনা নাই ন। কথা শুনিবলৈ মাতি আনিছে। কবলে মাতি আনিছে। এজন উকিল আছে সুধকচোন, আপোনাৰ কথা দিলে হ'ব লাগে। বিএনএস 112 এটো 2 বছৰ লাগিব কোৰ্ট টু কোৰ্ট গৈ আহিব। কিন্তু এমনেটৰ এক্টিভেট কৰা হৈছে। এমনেটৰ জৰিয়তে। নমস্কাৰ বন্ধু বান্ধৱী। জুবিন দাক হত্যা কৰা এজন আছিল, হয় বন্ধু বান্ধৱী। আমাৰ মামাই ক'লে জুবিন দাক হত্যা কৰা এজন আছিল আৰু 4জন 5জনে সহায়কাৰী কৰিছিল, মানে সহায় কৰি দিছিল জুবিন দাক কেনেকৈ হত্যা কৰিব লাগে, সহায় কৰি দিছিল 4জনে। আৰু এজনে কি কৰিছিল, জুবিন দাক সঁচাকৈ হত্যা কৰিছিল। এই শব্দটো আমাৰ মামাই কৈ দিলে আৰু ন্যায় কেতিয়া দিব, কেনেকৈ দিব, সম্পূৰ্ণকৈ কথা কৈ দিলে। আপোনালোকে গম পোৱাই জুবিন দাৰ বাবে কিমান যে মানুহ হাকাৰ হৈ আছে, কিয়নো আমাৰ জুবিন দাৰ ফেন লাখ লাখ আছে, অসমত নহয় বাহিৰতো ফেন আছে। জুবিন দাৰ কাৰণে কিমান যে চিঞৰি আছে, কিমান কান্দি আছে, কিন্তু আমি এতিয়ালৈকে জুবিন দাৰ ন্যায় কিয় পোৱা নাই। ইলেকশ্যনৰ বাবে এনেকুৱা জুবিন দাৰ লগত কোনো তুলনা কৰিব নালাগে যে মাটি ভিত্তিৰ কিবা কিবি কাম কৰিব লাগে। জুবিন দাৰ কাৰণে 10 বিঘাকৈ মাটি দি আছে আৰু ভূপেন হাজৰিকাৰ কিমান মাটি দিছিল, ভূপেন হাজৰিকা ডাঙৰৰ 10 বিঘাই দিছিল থাকে ন। এতিয়া সেইবিলাক কামটো কৰিলে, কিন্তু চেমকানু সিদ্ধাৰ্থক কেনেকৈ শাস্তি দিব লাগে আমাৰ অখিল গগৈ ডাঙৰীয়া কৈ দিলে। আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চালে গম পাব। ঠিক আছে বাৰু, আপোনালোকে ভিডিঅ'টো চাই লোৱা। জুবিন দাক সঁচাকৈ হত্যা কৰিছিল, ইমান যে দুখ লাগিল এইটো কথা শুনি। মামাই কালি ক'লে নিউজত যে জুবিন দাক সঁচাকৈ হত্যা কৰিছিল, এইটো কোনো দুৰ্ঘটনাৰ কথা নহয়, এইটো হত্যাকাণ্ড কথা বুলি মামাই সম্পূৰ্ণকৈ আপোনালোকক স্পষ্টভাৱে কৈ দিলে। SITৰ কি কাম হ'ব, কি নকৰিব, এইটো পিছত হ'ব। আপোনালোকে এতিয়া চাই লোৱা নিউজটো। ডিচেম্বৰৰ মাহৰ 8 তাৰিখে ফাঁচি দিব বা এনেকুৱা এটা বহুত মানুহে ফাঁচি দিব লাগে, কিবা কিবি কৰিব লাগে, এইবিলাক কথা কৈয়ে আছে। বা কি শাস্তি দিবলৈ লাগে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া নিউজটো চাই লোৱা। জুবিন দাৰ বাবে কোনো এনেকুৱা নাছিল যে জুবিন দাক বেয়া পোৱা মানুহ এনেকুৱাই নাছিল। জুবিন দাৰ কাৰণে লাখ লাখ হাজাৰ হাজাৰ মানুহে ফেন আছিল। এতিয়াও জুবিন দাৰ মৃত্যু হ'ল, কিন্তু জুবিন দাৰ কাষত আছে যেন মানুহে প্ৰাৰ্থনা কৰি আছে, শ্ৰদ্ধাঞ্জলি জনাই আছে, সেইবিলাকে হয় আচল ফেন। ঠিক আছে, এতিয়া মামাই কৈছে জুবিন দাৰ নহয় অখিল গগৈ ডাঙৰীয়াৰ কাৰণে এটা গান গাইছিল। এইবিলাক আপোনালোকে চাই ল'ব। এতিয়া কি ক'লে অখিল গগৈ ডাঙৰীয়া আপোনালোকে চাই ল'ব। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট এটা লিখি দিব জুবিন দাৰ কাৰণে দেই। চোৱা, জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল। যিহেতু তদন্ত হৈছেই, তদন্তৰ পৰিসৰ আৰু বাঢ়িব। SITয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ, কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে। দ্য ষ্টৰি বিগিন ফ্ৰম বিফৰ কোভিড। দ্য ষ্টৰি বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰি চলি আছে, তাৰ প্ৰমাণ আমাৰ লগত আছে। সেইকাৰণে মই SITক কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক, তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী, যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে। আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ সময়ৰ কষটিশীলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা। SIT তদন্ত নোহোৱালৈকে SITৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰেলাইজ নকৰিব। যিদিনাখন তদন্ত ৰিপৰ্ট আহিব, চাৰ্জশ্বিট আহিব, সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট, বেলেগ কথা। কিন্তু আজিৰ দিনটোত যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব, মোক এনেকৈ এটেক কৰিলে, মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে? আৰে দিছ ইজ অন ৰেকৰ্ড।
কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লোঁ মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছোঁ এণ্ড উইল ফ'ল' মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে চ' উই হেভ বুক 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিৰে বিচাৰিছোঁ মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই ক'তো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলোঁ কৈছিলে নে নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে উই আৰ ষ্ট্ৰং আমি ক'তো ভুল কৰা নাই উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যিটো এভিডেন্স কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছোঁ কাগজ চ' আই এম এৱেৰ today officially because investigation is completed MHCৰ পৰা অনুমোদন আহাৰ লগে লগে বিহু কমিটিক যদি নামাতে this investigation will not be completed আৰু তাত কৈছে আপোনালোকে কিয় মাতিছে আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুখুদো আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছোঁ উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছোঁ নে নাই শ্যাম কানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছোঁ নে নাই আজিতো ইয়াত চব খালি SIT বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছোঁ যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেণ্ট দিব that is a job of a court but I have faith in my team যে আমাৰ টিমে প্ৰফেশ্যনেলি কাম কৰিছে আমি বহুত কথা উলিয়াইছোঁ যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল
আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰি জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এছআইটিয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ ডেট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই এছআইটি কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ মই ভাবোঁ সময়ৰ প্ৰসতিশীলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা এছআইটি তদন্ত নোহোৱালৈকে এছআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰেলাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকৈ এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লোঁ মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছোঁ এণ্ড উইল ফ'ল' মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে চ' উই হেভ বুক 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ জুবিন গাৰ্গসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাতিলে বিচাৰিছো মাতি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই ক'তো মাতি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া
আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ এইটোৱে আছিল নিউজটো বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পালে আমাৰ মামাই ক'লে অখিল গগৈ ডাঙৰীয়াই ক'লে এতিয়া জুবিনদাৰ ন্যায়টো আমি পাবই লাগিব আমাৰ হিয়াৰা মুঠু জুবিনদাৰ ইমান যে ডাঙৰ শিল্পীক আমি হেৰাই ল'লোঁ বা কেনেকৈ শাস্তিৰ কাষত আহিছিলে জুবিনদা মানে চেমকানু সিদ্ধাৰ্থে কেনেকুৱা যে হত্যা কৰিব পাৰিলে ইমান দুখৰ কথা ইমান যে শাস্তি দিব লাগে সিহঁতক 5-6 জনক শিখৰ জ্যোতি এইবিলাকক আৰু সিদ্ধাৰ্থক নিজৰ ইনকামেৰে কোনো টকাটো নাই জুবিনদাৰ টকাৰ বাবে ঘৰ বাৰী বিল্ডিং বনালে জুবিনদাৰ টকা লুটিলে কৰোৰ টকা আৰু জুবিনদা কেনেকৈ হত্যা কৰিব পাৰিলে ইমান যে নিলাজ মানুহ চালা কি ক'ম বাৰু দিয়া কি ক'ম বাৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো ঠিক আছে ধন্যবাদ